গাঁৱৰ গোটেই ডেকা ল'ৰা ছোৱালীয়ে লগ লাগি একেলগে খানা বনাই প্ৰীতিভোজ খোৱা হয় আৰু এয়া আপোনালোকে পৰিৱেশ দেখিছে সকলোৱে ব্যস্ত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত কোনোবাই ৰুটি বেলিছে কোনোবাই চব্জি বনাইছে তাৰে মাজতে কোনোবাই আনন্দ কৰিছে অতি মনোমোহা পৰিৱেশ আনন্দৰ পৰিৱেশ আৰু এয়ে হয়তো গাঁৱৰ নিভাঁজ পৰিৱেশ য'ত পোৱা যায় অকল আনন্দ আৰু একতাৰ চিন ভাতৃত্ব মৰম আৰু অনাবিল আনন্দ Secretaria.